নমস্কাৰ আপোনালোক সকলোকে ব্ৰহ্মপুত্ৰ ইউটিউব চেনেলত পুনৰ এবাৰ স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজিৰ দিনটোৰ সমগ্ৰ ৰাজ্যকে ধৰি দেশ বিদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত সংগ্ৰহ কৰা হৈছে। দৰ্শকসকল, আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে পুনৰ আদালতত অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য আগবঢ়ায় ইডিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আপৰ বাবে 100 কোটি টকাৰ উৎকোচ বিচৰাৰ অভিযোগ অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে। আৰু যোৱাকালি আদালতত অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে এই বিস্ফোৰক মন্তব্য আগবঢ়ায় ইডিয়ে। দৰ্শকসকল, ইডিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি চাউথ গ্ৰুপৰ পৰা অৰবিন্দ কেজৰিৱালে 100 কোটি টকাৰ দাবী কৰা অভিযোগ উত্থাপন কৰে আদালতৰ সন্মুখত। আৰু এইবাৰ আদালতৰ মজিয়াত কেজৰিৱালৰ বিৰুদ্ধে উৎকোচ বিচৰাৰ প্ৰমাণ থকাৰো দাবী কৰে ইডিয়ে। কেজৰিৱালৰ জামিন আবেদনৰ বিৰোধিতাৰে আদালতত ইডিৰ এই বিস্ফোৰক অভিযোগ দেখিবলৈ পোৱা যায়। দৰ্শকসকল, আগবাঢ়িছোঁ পৰৱৰ্তী খবৰটোলৈ। বিগত কেইবাদিনো ধৰি ৰাজ্যত অব্যাহত আছে ধাৰাসাৰ বৰষুণ। আৰু ৰাজ্যত নেৰানেপেৰা বৰষুণৰ বাবে বিভিন্ন প্ৰান্তত বাঢ়নি পানীয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক। আৰু ইয়াকে কেন্দ্ৰ কৰি গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বতৰৰ পৰিস্থিতি সন্দৰ্ভত জাৰি কৰিছে সতৰ্কবাণী। আজি 20 জুনৰ বাবে ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, গোৱালপাৰা, বৰপেটা, দক্ষিণ শালমাৰা, মানকাছাৰ আৰু বাক্সা জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। অৰ্থাৎ এইকেইখন জিলাত অতিমাত্ৰা বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। লগতে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি বজালী, নলবাৰী, তামুলপুৰ, গোলাঘাট, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বাবে জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। আৰু এইকেইখন জিলাতো আজি আৰু কাইলৈ অব্যাহত থাকিব ধাৰাসাৰ বৰষুণ। দৰ্শকসকল, আৰু ইয়াৰোপৰি দৰং, ওদালগুৰি, নগাঁও, মৰিগাঁও, হোজাই, শোণিতপুৰ, কাৰ্বি আংলং আৰু বিশ্বনাথ আদি জিলাতো অব্যাহত থাকিব ধাৰাসাৰ বৰষুণ। দৰ্শকসকল, আগবাঢ়িছোঁ পৰৱৰ্তী খবৰটোলৈ। কৰিমগঞ্জত সংঘটিত হৈছে এক শোকাবহ ঘটনা। আৰু আমি জানিব পৰা মতে কৰিমগঞ্জত ধাৰাসাৰ বৰষুণৰ ফলত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন। আৰু ভয়ংকৰ ভূমিস্খলনৰ ফলত কৰিমগঞ্জত একেটা পৰিয়ালৰে 5 গৰাকীকৈ লোকৰ কৰুণ মৃত্যু ঘটিছে বুলি জানিব পৰা গৈছে। আৰু এই ঘটনাটো কৰিমগঞ্জৰ বদৰপুৰৰ অন্তৰ্গত তাজোৰতল গাঁৱত সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। আৰু ভয়ংকৰ ভূমিস্খলনৰ ফলত আব্দুল কৰিমৰ পৰিয়ালৰ মৃত্যু হোৱা লোককেইগৰাকী হৈছে আব্দুল কৰিমৰ পত্নী ৰাইমুন্নেছা আৰু কন্যা শ্বাহেদা খানম আৰু জাহেদা খানম, লগতে হামিদা খানম আৰু নাতি মেহেদী হাছানৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। আৰু এই ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত বদৰপুৰ আৰক্ষী আৰু SDRFে উদ্ধাৰ অভিযান চলায় যদিও উদ্ধাৰ কৰাৰ পাছত সকলোকে মৃত বুলি ঘোষণা কৰে। আৰু যোৱা নিশা প্ৰায় 12 বজাত সংঘটিত হৈছে এই ঘটনা। দৰ্শকসকল, আগবাঢ়িছোঁ পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যত আগন্তুক 5 দিনলৈ হ'ব মুষলধাৰ বৰষুণ। আৰু আমি জানিব পৰা মতে সাগৰ পৃষ্ঠত হোৱা ধুমুহাৰ বাবে অসম তথা উত্তৰ পূবত হৈ আছে ধাৰাসাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা তথ্য অনুসৰি অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত হৈ আছে ধাৰাসাৰ বৰষুণ। আৰু সমগ্ৰ উত্তৰ পূবতে আগন্তুক 5 দিনলৈ প্ৰচণ্ড বৰষুণৰ লগতে বজ্ৰপাত হ'ব বুলি জানিবলৈ দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই।